যোৰহাট জেবি কলেজৰ হোষ্টেলত ভয়ংকৰ ৰেগিঙৰ ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ বিস্ফোৰণ যোৰহাট জেবি কলেজ হোষ্টেলত। লখিমপুৰৰ প্ৰণৱজ্যোতি চেতিয়াই হোষ্টেলৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ এৰি ভৰ্তি হৈ গৈ ব্যক্তিগত হোষ্টেলত। কালিৰ পৰা ভাত খাবলৈ পোৱা নাই এই ছাত্ৰজনে। সৃষ্টি কৰি দিয়ে তেওঁলোকে। সেইটো কাৰণে মই ৱাৰ্ডেন ছাৰক মই লাষ্ট টাইম কমপ্লেইনটো দিছিলোঁ, একশ্যনো লৈছিলে। তাৰ পাছতো মানে ৱাৰ্ডেন ছাৰৰ যিহেতু ৰুমটো অলপ দূৰ হয়, গেটৰ ওচৰ হয়, তাৰ বাবে মানে তেওঁলোকে আকৌ ৰাতি নিচা কৰি আহিছিলে চাগে দুই এজনে। মই তেতিয়া বাৰু একশ্যন ল'লেহেঁতেন কলেজ কৰ্তৃপক্ষই। তাৰপিছতো মই নিজৰ জীৱনৰ কথা ভাবি পিছুৱাই দিলোঁ। সেয়াই আৰু এডমিশ্যন ল'ব সময়ত লিখা থাকে নিষিদ্ধ, কলেজৰ ৰেগিং নিষিদ্ধ, কলেজ আইন আছে। তাৰপিছতো আপোনাৰ ইমান সাহস কৰিছে, মানে এই আইন আছে যদিও প্ৰয়োগ নহয়। তাৰ উপৰঞ্চিও আমাক প্ৰথম আমি যেতিয়া সকলো নতুন আহিছিলোঁ তেতিয়া হোষ্টেল ৱাৰ্ডেন ছাৰে ছিনিয়ৰ আৰু জুনিয়ৰ সকলোকে বহাই পিনি ৰেগিঙৰ বিষয়ে বুজাই দিছিলে যে মানসিক শাৰীৰিক যিভাৱেও যদি কিবা অকণমান অত্যাচাৰ কৰে তাৰ বাবে ছিনিয়ৰসকলক কোনো পধ্যে মাফ কৰা নহ'ব, ছিনিয়ৰসকলক হেৰি কৰা যাব, একশ্যন লোৱা হ'ব। তাৰ পাছতো তেওঁলোকে যোনটো পৰম্পৰাগতভাৱে চলি আছে বুলি কৰিয়ে থাকে। তাৰ পাছত আৰু মানে হোষ্টেলত আগত আৱাসী হৈ যোৱা এক্স ছিনিয়ৰ বুলি যোনবোৰ এক্সপৰ্টাৰ যোনবোৰ তেওঁলোকে যেতিয়াই আহে মন যায় আহিব পাৰে। মানে হোষ্টেল ৱাৰ্ডেন ছাৰে গম নোপোৱাকৈ আহে, তথা তেওঁলোকে আহিও মানসিকভাৱে অত্যাচাৰ কৰে। মানে ওলাই যোৱাবিলাকো আহি পেলাই মানে তাত অংশীদাৰ হয়। এখন ছাত্ৰ একতা সভা পতা হয়, নিৰ্বাচন হয়, গতিকে এই ছাত্ৰ একতা সভাখনে কথাবোৰ জানে নে নাজানে বা কিবা সহায় আগবঢ়াইছে? কলেজ ইউনিয়ন আছে ছাত্ৰ একতা সভাৰ বিশেষকৈ ছাত্ৰ একতা সভাক মই জনোৱা নাছিলোঁ যদিও কিন্তু আমাৰ হোষ্টেলৰে 2-3জন ব্যক্তি ছাত্ৰ একতা সভাৰ ইউনিয়নৰ মেম্বাৰ হয়। হোষ্টেলতে মেম্বাৰ আছে হয়, তেওঁলোকেও তাক ছাপোৰ্ট কৰা নিচিনাকৈ কৰে। সেইটোৱে। আপোনাৰ পৰীক্ষা কেতিয়ালৈকে আছে? মোৰ আজি আপোনাৰ মেজৰ আছাম হয়। এতিয়া আপুনি মহাবিদ্যালয়ত অধ্যয়নটো আছিলোঁ, এনেকুৱা পৰিৱেশ বা এনেকুৱা কথা আমি গম পোৱা নাছিলোঁ। যেতিয়া ঘটনাটো পোহৰলৈ আহিছে এইটো এটা গতি গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু বিশেষকৈ যে যিগৰাকী ছাত্ৰৰ ওপৰত এনেকুৱা আক্ৰমণ চলিছে তেওঁ ন্যায় পাব লাগে। আৰু এনেকুৱা ধৰণৰ যে শৈক্ষিক পৰিৱেশ ধৰি ৰখাৰ ক্ষেত্ৰত যে এই ক'ৰবাত নহয় ক'ৰবাত কলেজ কৰ্তৃপক্ষ বা বিভিন্ন যিবোৰ কলেজ আছে সেইবোৰ যে বিফল হৈছে সেই কথাটো সকলোৱে স্বীকাৰ কৰা দৰকাৰ। আৰু লগে লগে এই যিসকল ইয়াত অভিযুক্ত আছে তেওঁলোকৰ ওপৰত শাস্তি বিহিব লাগে। আৰু আমি এই যে জেবি কলেজৰ ছাত্ৰ হিচাপে বা প্ৰাক্তন ছাত্ৰ হিচাপে আমাৰ মহাবিদ্যালয়ৰ ওপৰতো সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁলোকে কথাটো পুংখানুপুংখভাৱে অধ্যয়ন কৰি তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনালোঁ।